হে গাইজ, গুড মৰ্ণিং। সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ ৰেচিপিটো সকলোৱে ভাল পাব বুলি। আৰু ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ আপোনালোকক দেখাওঁগৈ বলক। তো গাইজ, আমি কথা পাতি টাইম ৱেষ্ট নকৰোঁ। আজিৰ ৰেচিপিটোৰ কাৰণেনো মই কি সামগ্ৰী লৈছোঁ আপোনালোকক দেখাওঁগৈ আৰু আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। তেন্তে আহক গাইজ মোৰ লগত, লেটছ গো। তো গাইজ, এয়া চাওক, আমি ঔটেঙা আধা ফাল লৈছোঁ, বহুত বেছি নাই লোৱা। আৰু ঔটেঙাটো বহুত লোকে হয়তো কাটিব নাজানিব পাৰে, চ' মই কাটি দেখুৱাইছোঁ। এনেদৰে আমি মিহি মিহিকৈ কাটি ল'ম। ধৰিব পাৰিছে নিশ্চয়। চ' চুৰি কটাৰীৰ পৰাটো কাটিবলৈ দিগদাৰ হয় আমাৰ, কটাৰী বা দা হ'লে মানে ভাল হয় আৰু। তো এনেদৰে আমি মিহি মিহিকৈ কাটি ল'ম। এয়া চাওক, আমাৰ ঔটেঙা কাটা কমপ্লিট হৈ গ'ল। দেখিছেনে কেনেদৰে মই কাটিলোঁ। আৰু এতিয়া আমি বাকীখিনি সামগ্ৰী ৰেডি কৰি লওঁ। তাৰপিছতে আপোনালোকক দেখাই আছোঁ যে মই কি সামগ্ৰীনো লৈছোঁ আজিৰ ৰেচিপিটোৰ কাৰণে। ভিডিঅ'টো স্কিপ নকৰি মোৰ লগত আগলৈ গৈ থাকিব। এয়া চাওক, ডাঙৰ চাইজৰ পিঁয়াজ এফাল মই এনেদৰে কাটি লৈছোঁ পাতল পাতলকৈ। আৰু এয়া চাওক, এয়া ব্ৰইলাৰ মাংস এপোৱা লৈছোঁ। ইয়াতে মিডিয়াম চাইজৰ পিঁয়াজ এটা, আদা নহৰু খুন্দি লোৱাখিনি, আৰু আপোনাৰ নিমখ হালধি দি মেৰিনেট কৰি থৈছোঁ। আধা ঘণ্টামান হৈছে। আৰু মই মাংসখিনিতে আপোনাৰ খুব কম পৰিমাণে কাশ্মীৰী মিৰ্চি পাউডাৰ, গৰম মছলা অলপ আৰু কেটছ মিট মছলা অলপ দি মেৰিনেট কৰা হৈছে। মেৰিনেট কৰোঁতে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। পাত শাক লৈছোঁ। এয়া বিভিন্ন ধৰণৰ পাত আছে, ইয়াতে ৩-৪বিধ পাত আছে। ঢেকীয়া আছে আৰু আপোনাৰ শুহনি বন আছে, আৰু দুডাল তিনিডালমান কলমৌ শাকো আছে। ধুই লৈছোঁ। ধুই মেলি ফুটা গামলাটোতে এনেদৰে পানীখিনি যাবলৈ কাৰণে থৈ দিছোঁ। যিহেতু আমি আজি ফ্ৰাই বনাম, চিকেনখিনি ফ্ৰাই চিষ্টেমত বনাম, চ' পানীখিনি শুকাব দিছোঁ। এইটো মিচিং মানুহৰ ট্ৰেডিশ্যনেল চব্জি হয়, আমাৰ মিচিংসকলৰ। মিচিঙত এইটো তাজিক পাত বুলি কয়। অসমীয়া প্ৰকৃত নামটো মই ভালকৈ নাজানো। তো গাইজ, আমাৰ সকলোবোৰ সামগ্ৰী যিহেতু ৰেডি হৈ গ'ল, আমি এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। এইফালে মই 1 মিনিটৰ আগতে কেৰাহীখন পাতি থৈ দিছোঁ। আমাৰ কেৰাহী গৰম হৈ আছে। আজি তেলৰ পৰিমাণটো মই অলপ বেছিকৈ ব্যৱহাৰ কৰিম, যিহেতু আমাৰ ড্ৰাই ফ্ৰাই হ'ব। চ' আপোনালোকে তেলৰ পৰিমাণটো লক্ষ্য কৰিব। ডাঙৰ চামুচেৰে 3-4 চামুচ জোখৰ তেল দিছোঁ মই। এতিয়া তেলখিনি পকালৈকে ৱেইট কৰোঁ। এয়া আপোনালোকে ধৰিব পাৰিছে, আমাৰ তেল পকি গৈছে, কেৰাহীখনেদি ধোঁৱা ওলাই আহিছে। আৰু এতিয়া আমি গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। আৰু ইয়াতে একদম কম পৰিমাণে লোৱা পিঁয়াজ কেইডোখৰি দি দিছোঁ। এনেদৰে আমি গেছৰ ফ্লেমটো কম কৰি পিঁয়াজ কেইডোখৰি অলপ টাইম ফ্ৰাই কৰি ল'ম। তো এয়া আমাৰ পিঁয়াজ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। গেছৰ ফ্লেমটো কমাই দিয়াৰ পাছতো আমাৰ অকণমান ছাইডত এয়া পিঁয়াজ জ্বলিয়ে গৈছে। চ' আমি মছলা ভাজিলে সদায় গেছৰ ফ্লেমটো ল' কৰি ল'ব লাগে। গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ, আৰু আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া মাংস আৰু মছলাৰ তেলখিনি ওলোৱালৈকে ঢাকন দি 2-3 মিনিট আমি ৱেইট কৰিম। এই চাওক, আপোনালোকে ধৰিব পাৰিছে শুহনি বন। তো গাইজ, আমাৰ এইখিনি 2-3 মিনিট হৈ গৈছে। কি ধুনীয়াকৈ ড্ৰাই ফ্ৰাই হৈ আছে, দেখিছেনে? এতিয়া আমি ইয়াতে দিছোঁ, এয়া দেখিছেনে, মিক্সি জাৰটোতে মই শুকান জলকীয়া গুড়ি কৰিছিলোঁ, পানী অকণ গলাই মেলি ইয়াতে দি দিছোঁ। এয়া দেখিছে, শুকান জলকীয়া গুড়ি একেবাৰে এচামুচ নাই দিয়া, যিহেতু আমি পানীখিনিও দিছোঁ, আধা চামুচ দিছোঁ। আপোনালোকে জ্বলাটো নিজৰ ওপৰত ডিপেণ্ড কৰি ল'ব। আৰু এইখিনি আমি এতিয়া ভালদৰে মিক্স কৰি দিম। কালাৰটো কি ধুনীয়া হৈছে দেখিছেনে? পুনৰ এবাৰ ঢাকনিখন দি 1 মিনিটমানৰ কাৰণে গেছৰ ফ্লেমটো পুনৰ ল' কৰি সিজিব দিম। 1 মিনিটমান হৈ গৈছে। গেছৰ ফ্লেমটো মিডিয়াম টু হাই কৰি আমি এতিয়া ইয়াতে ঔটেঙা কেইডোখৰি দি দিছোঁ। খুব কম পৰিমাণে লৈছোঁ মই ঔটেঙাটো স্কিপ কৰি আপোনালোকে অকল জবৰাখিনিৰ লগতো এনেদৰে বনাই খাব পাৰে, ভাল লাগে। যদি টেঙা খাই বেয়া পায়,
বাট ঔটেঙাটো দিলে বেলেগ এটা টেষ্ট আহে আৰু ভালদৰে মিক্স কৰি দিছোঁ এতিয়া আমাক ঔটেঙা সিজাবলৈ অলপ টাইম লাগিব তেলতে সিজাম আমি ইয়াতে পানী ব্যৱহাৰ নকৰোঁ গেছৰ ফ্লেমটো মিডিয়ামটো হাই আছে আৰু এনেদৰে আমি ঢাকনি দি 5 মিনিটমান সিজাই ল'ম মাজতে আপোনালোকে চেক কৰি থাকিব যে চব্জিখিনি লাগি ধৰিছে নেকি এইখিনি 5 মিনিটমান হৈ গৈছে মাজতে মই চেক কৰিছিলোঁ যিহেতু ড্ৰাই ফ্ৰাই হৈ লাগি ধৰিব পাৰে এতিয়া আমি ইয়াতে নিমখ সোৱাদ অনুযায়ী দিম টেঙা দিয়া আছে যিহেতু অলপ বেছি পৰিমাণে প্ৰয়োজন হ'ব মন কৰিব আপোনালোকে গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি দিছোঁ নহ'লে আমাৰ চব্জিখিনি জ্বলি গ'লে খাবলৈ ভাল নালাগিব আৰু এতিয়া ইয়াতে দি দিছোঁ জাবৰ চব্জিখিনি জাবৰ চব্জিয়ে নাম দিছোঁ আৰু যিহেতু 4 বিধ 5 বিধ মিক্স আছে ইয়াত দেখিছেনে আপোনালোকে ধৰিব পাৰিছে মই কেনেদৰে দিছোঁ এনেদৰে আৰু এতিয়া একদম সাৱধানে আমি এইখিনি মিক্স কৰি দিম যিহেতু আমি জবৰাখিনি দিছোঁ এতিয়া গেছৰ ফ্লেমটো মিডিয়ামটো হাই কৰিব লাগিব এনেদৰে আমি অকণমান দেৰি ঢাকন দি থৈ দিম 2 মিনিটমান বৰ বেছিকৈ গেছৰ ফ্লেমটো বঢ়াই নিদিব 2 মিনিটমান হৈ গৈছে আমি অলপ চেক কৰোঁ এয়া দেখিছেনে অলপ ভালদৰে মিক্স কৰি দিওঁ এনেদৰে আপোনালোকে 1-2 মিনিটৰ মাজে মাজে মিক্স কৰিয়ে থাকিব তেতিয়াহে আমাৰ যিখিনি মাংসৰ মছলাখিনি জাবৰখিনিৰ লগত মানে জবৰা চব্জিখিনিৰ লগত মিক্স হৈ যাব এতিয়া আমি ঢাকনি ব্যৱহাৰ নকৰোঁ যিহেতু আমাৰ ড্ৰাই ফ্ৰাই হ'ব গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ গাইজ ক'বলৈ পাহৰি গৈছিলোঁ 1-2 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো এনেদৰে বঢ়াই দিছোঁ আৰু এতিয়া গেছৰ ওচৰতে থিয় হৈ আমি লৰাই লৰাই সিজাই থাকিম আৰু দেখিছেনে 1 মিনিটৰ পাছত পুনৰবাৰ মই মিক্স কৰি দিছোঁ যিহেতু গেছৰ ফ্লেমটো হাই কৰা আছে আমাৰ ওচৰতে থাকিব লাগিব অলপ লাগিছেই তো পুনৰ মিডিয়ামটো হাই কৰি দিছোঁ একচুৱেলি ময়ো সৰুৰ পৰা মিচিং মানুহৰ এৰিয়াতে থাকি ডাঙৰ হৈছোঁ চ' এইবোৰ খাদ্য মই তেখেতলোকৰ পৰাই শিকিছোঁ সঁচা কথা ক'বলৈ গ'লে শিকিছোঁ মানে দেখোঁ আৰু এনেদৰে বনাই আৰু খাই ভাল লাগে চ' আজি আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু আশা কৰোঁ যোনসকল মোৰ ফ্ৰেণ্ড আছে আমাৰ মিচিং জনগোষ্ঠীৰ তেওঁলোকে বহুত ভাল পাব ৰেচিপিটো ইয়াত একচুৱেলি জ্বলাটো মেইন জ্বলাটো দিলে বৰ ভাল লাগে খাব নোৱাৰিলেতো আপোনাৰ উপায় নাই আৰু আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব আৰু এনেদৰে লৰাই লৰাই ৰৈ থাকিম আৰু গেছৰ ওচৰতে নহ'লে আমাৰ লাগি ধৰিব এনেদৰে হেতাখনেদি আপোনালোকে জবৰাখিনি এডাল এডাল কৰি দিব তেতিয়া ভাল হয় গোটা হৈ নাথাকে আমাৰ গাহৰি মাংস কলমৌ দি এনেদৰে খাই চাবচোন ভাল লাগে মই যদি পাৰোঁ আপোনালোকক এদিন ৰেচিপিটো দিম বাৰু জবৰাখিনি আমাৰ অলপ কেঁচা কেঁচা মানে আধা কেঁচা হৈ থাকিলে মই খাই ভাল পাওঁ আপোনালোকে পূৰা সিজাইও খাব পাৰে কোনো তেনেকুৱা কথা নাই কিন্তু মই এনেই অলপ আধা কেঁচা বস্তুবোৰ খাই ভাল পাওঁ যিহেতু মই বইল খালেও যেনেদৰে আলু চালু অমিতা আমি কেতিয়াবা বইল কৰি খাওঁ মই আধা সিজাই খাওঁ অলপ টান টান হৈ থাকিলে মোৰ ভাল লাগে আমাৰ এইখিনি বৰ বেছি সময় নালাগে আৰু 2-3 মিনিট আমি এনেদৰে লৰাই লৰাই ভাজি ল'ম দেখিছেনে গাইজ আমাৰ চব্জিখিনি কি ধুনীয়া হৈ গৈছে এনেদৰে আমাৰ লৰাই লৰাই অলপ ৰঙচুৱা পৰিছে একেবাৰে জ্বলি যোৱা নাই নাভাবিব আপোনালোকে জ্বলি গৈছে বুলি অলপ এনেদৰে ৰঙচুৱা পৰিলেহে ভাল লাগে এইটো ৰেচিপি আমাৰ এইখিনি অলমোষ্ট হৈ গৈছে আৰু এনেদৰে আৰু 1 মিনিটমান লৰাই মেলি তো গাইজ আমাৰ এইখিনিতো ধুনীয়া হৈ গৈছে আৰু ইয়াতকৈ আমাৰ সিজাবলৈ প্ৰয়োজন নাই তো আমি এতিয়া সাৰ্ভ কৰোঁ আৰু এইখিনি
খাবলৈ আমাৰ ৰেডি হৈ গৈছে আজি মই ইয়াতে ধনিয়া পাত বা একো বেলেগ ব্যৱহাৰ নাই কৰা আৰু নকৰো ইচ্ছা কৰিলে আপোনালোকে এনে এখন দুখন ধনিয়া ওপৰতে ছটিয়াই দিব পাৰে তো গাইস আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল এতিয়া আপোনালোকক সাৰ্ভ কৰি দেখাওঁ তো মই সাৰ্ভ কৰাৰ আগতে অকমান এনেদৰে হেতাখনেদি এইখিনি সাইডত থৈ দিম যিখিনি আমাৰ এক্সট্ৰা অইল আছে সেইখিনি ওলাই থাকিব যিহেতু আমাৰ সবজিখিনি অলপ বেছি হৈছে সো হেতাখনত নহৈছেগে তো মই এতিয়া গেছৰ ষ্টভটো বন্ধ কৰি দিছোঁ আৰু সাৰ্ভ কৰোঁ গাইস চাওক আমি সাৰ্ভ কৰিছোঁ দৰবৰাখিনি দীঘল দীঘল হৈ আছে এনেদৰে খাই ভাল লাগে যেহেতু আজি মই তেলৰ পৰিমাণটো অলপ বেছিকৈ দিছিলোঁ আৰু একচুয়ালি এইটো ৰেচিপি আপোনালোকে তেলৰ পৰা বনালেহে ভাল লাগে এনেটো মোৰ প্ৰায়বোৰ ৰেচিপি বইল সিস্টেমতে থাকে আপোনালোকে দেখিছে নে কি ধুনিয়া হৈছে গাইস ওয়াও খাই হসাকৈ বহুত টেস্টি লাগে আৰু এইবোৰটো আপোনাৰ আমাৰ হেলথৰ কাৰণে খুবেই ভাল হয় যেহেতু আমাৰ হিমোগ্লোবিন লেভেলৰ কাৰণেও ভাল হয় গ্ৰীন লিফি ভেজিটেবল আমাৰ ভেজিটেবল নহয় আৰু ইয়াতেতো আজি নন ভেজও দি দিয়া হৈছে wow this is a chicken dry fry with জবৰা সবজি তো আমাৰ এইখিনি ৰেডি হৈ গ'ল হসাকৈ ফ্ৰেন্ড বহুত ভাল লাগে খাই এদিন খাই চাব আপোনালোকে তাৰ পিছত মোক কমেন্টত জনাব let's see guys ready recipe তো guys আজি ভিডিওটো ইমানতে সামৰিছো আৰু খোৱা ভিডিও নেদেখাও যিহেতু ইমান টেস্টি হয় নহয় এটো জুনে খাই চাই গম পাই নিশ্চয় সো মানে ৰৈ নাথাকো আৰু ভিডিওটো ইমানতে সামৰণি মাৰো আৰু খাবলৈ বহুগে ভিডিওটো হেকলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব তো গাইস আজিলৈ আহো বাই বাই